কেনেকুৱা এগাল আছে চাগে পইচা পাই গ'লো চা 50 টকা হেল্ল' এভৰিৱান, আজি মোৰ মিনি ব্লগটো একদম ৰাতিৰ পৰা আৰম্ভ কৰি দিছোঁ। ৰাতি মানে এইফালে আলহী আহিল। আলহী মানে বেলেগ কোনো নহয় দেই, ঘৰৰ পৰা দাদা আৰু বৌ আহিছে। আৰু এইফালে মৰম লাগিছোচোন, মৰমৰ বিৰাট ফূৰ্তি, একদম মমায়েক মামীয়েকক পাই সি একদম ফূৰ্তিত থাকিব পৰা নাই। আৰু এইফালে মায়ে ধুনীয়াকৈ ভাত বনাই আছে আৰু এইফালে মোবাইল মেইন। আৰু আমি ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু ধুনীয়াকৈ চাহ তাহ খাই আৰু মোৰ দুদিনৰ মিনি ব্লগ এদিনতে দিছোঁ দেই। আৰু নেক্সট দিনা আমি গ'লোঁ মানুহজনৰ লগৰজনৰ ঘৰত ভাত খাবলৈ। আৰু এইফালে গৈ আছোঁ আৰু ধুনীয়াকৈ গোটেইকেইজনী। আৰু এইফালে মৰম আৰু গুণগুণ বাইকলৈ চাবচোন দেই, সিহঁতে একদম ফূৰ্তিত থাকিব পৰা নাই দুইটাই। আৰু আমি যাওঁতে এটা ঘটনা ঘটি গ'ল। আপুনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। পইচা চা কেনেকুৱা এগাল আছে চাগে পইচা পাই গ'লো চা 50 টকা মোৰ 20 টকা মোৰ 20 টকা মোৰ 20 টকা চা মোৰ 15 টকা ল'বি পাই গ'লো ভাগত 20 টকা